তাই কলেজলৈ বুলি ওলাই গৈছিল। একে এটা সপোন বুকুত পুহি মাকে বেগত গুজি দিছিল 100 টকা এটা। এইটো ল, বাছৰ ভাড়াৰ সৈতে কিবা এটা খাবিও। তাই যদিও মাকৰ পৰা 100 টকা এটা লৈ যায়, দেউতাককো কিন্তু এৰি নিদিয়ে। মিছা কথা এটা কৈ দেউতাকৰ পৰাও 50 টকা এটা সৰকাবই। অৱশ্যে ভায়েকলৈ একো ননাকৈ নাথাকে তাই। মাক দেউতাকৰ চকুত সৰু হ'লেও তাই নিজৰ মতে এজনী ডাঙৰ ছোৱালী। এতিয়াতো কলেজতো পঢ়ে, গতিকে ভায়েকলৈ জানো নানিলে হ'ব। তাই জপনা খুলি ওলাই যোৱাৰ পাছত ব্যস্ত মাকৰ এটাই প্ৰাৰ্থনা, তাই যেন সোনকালে আহি ঘৰ সোমাহি। কামলৈ বুলি ওলাই যোৱা দেউতাকৰো বাটত ছোৱালীবোৰ দেখিলেই মনলৈ আহে, মাজনী চাগৈ এতিয়া ক্লাছত আছে। তাই কলেজলৈ বুলি ওলাই গৈছিল, একে এটা সপোন বুকুত পুহি। কলেজত উপস্থিত হৈ আৰম্ভ হৈ যায় প্ৰতিদিনে এখন নতুন চিনেমা, চিনাকি অভিনেতা অভিনেত্ৰীবোৰৰ সৈতে। আপোনালোকক তাইৰ নাম মই কোৱাই নাই নহয়। তাইৰ নাম জোনালী দত্ত, BA ফাৰ্ষ্ট ছেমিষ্টাৰ। পঢ়া শুনাত মধ্যমীয়া, এটা ডাঙৰ সপোন আছে তাইৰ। তাই পঢ়ি শুনি ভাল চাকৰি এটা কৰি এখন আশ্ৰম খুলিব। সেই যে বাটত ঘূৰি ফুৰে ল'ৰা ছোৱালীবোৰ 1 টকা 2 টকা বিচাৰি, সিহঁতক নি তাই তাতে পঢ়ুৱাব। আৰু এটা চিক্ৰেট আছে তাইৰ, কলেজৰ বটানী ডিপাৰ্টমেণ্টৰ অচিন্তক তাই লাইক কৰে। কিয় অচিন্ত যে জপৰা চুলি, গান গায়। লাইকহে কৰে অৱশ্যে, মিছাতে তাৰ লগত আকৌ জোকাব নালাগে তাই। তাই যি কলেজৰ পৰা ওলাই গৈছিল, সেইদিনা পাছবেলাৰ পৰা ভীষণ বৰষুণ তাই বেয়া নাপায়, কাৰণো মন নাযায় পখিলাৰ দৰে নাচিবলৈ। কিন্তু সমস্যাটো হ'ল কিতাপ পত্ৰ আৰু ইউনিফৰ্মবোৰৰ। বাছৰ পৰা নামিল যদিও তাই তিনিআলিৰ এখন বন্ধ দোকানতে ৰৈ থাকিল বৰষুণ আৰু গাজনিৰ বাবে। ঘৰলৈ ফোন কৰিবলৈ নেটৱৰ্ক নাই, আৰু ফোন কৰিনো কি হ'ব? দেউতাক যদি বৰষুণত তিতি তাইৰ কাৰণে অসুস্থ হৈ যায়, নাই বৰষুণ এৰিলে তাই নিজে যাবগৈ। সময় গৈ থাকিল, কিন্তু বৰষুণ জাক নকমিল। তাই ভীষণ বিৰক্তি অনুভৱ কৰিলে, ঘণ্টাতকৈ অধিক সময় থিয় হ'ল। তেনেতে এখন গাড়ী আহি তাইৰ সন্মুখত ৰলহি। তাই নেদেখাৰ ভয় জুৰিলে, কিন্তু গ্লাছ নমাই এজন ব্যক্তিয়ে ক'লে, ক'ত যাবা তুমি? তাই ক'লে, মোৰ ঘৰ ওচৰতে, বৰষুণ এৰিলে যামগৈ ঘৰলৈ। তেওঁ ক'লে, বতৰটো চোৱাচোন এবাৰ, বৰষুণ এৰিব জানো? তাই বতৰটো চালে, এনে লাগিল যেন আৰু 2-3 ঘণ্টা বৰষুণ দিবহে। তেওঁ ক'লে, ব'লা ঘৰত থৈ আহোঁগৈ। তাই মানুহজনক এবাৰ ভালকৈ চালে, গাড়ীখনৰ ভিতৰত অন্য কোনো মানুহ নাই। ঘৰত বাৰু গালি দিব নেকি? কিন্তু ইয়াত ৰওঁ কিদৰে? সন্ধিয়া হৈ আহিছে তাতে। মানুহজনে পুনৰবাৰ মতাত তাই গাড়ীত এবাৰ বহি ল'লে। গাড়ী চলিব ধৰিলে। তেওঁ কাৰোবাক ফোন কৰিলে, জোনালীয়ে কিন্তু বুজি নাপালে কিনো পাতিলে। কিছু দূৰ যোৱাৰ পাছত তাই অনুমান কৰিলে গাড়ীখন বাগানৰ ফালেহে গৈছে। তাই আচৰিত হৈ মানুহজনক ক'লে, কিন্তু মানুহজনে ক'লে, বাগানত মানুহ এজনক লগ ধৰি বস্তু এটা দিবলৈ আছে। বৰষুণ ক্ৰমান্বয়ে বাঢ়ি আহিল, গাড়ী গৈ বাগানৰ মাজত ৰলগৈ। আগবাঢ়ি আহিল 4জন অচিনাকি মানুহ। তাই চাৰিওফালে চালে, কোনো নাই দেখোন। মোবাইল উলিয়ালে, নেটৱৰ্কো একেবাৰে নাই। তাই যেন কিবা এটা বিপদৰ গোন্ধ পালে। এনে লাগিল যেন অচিনাকি ভয় এটাই তাইক ঘূৰি থ'ব আৰম্ভ কৰিলে। আৰু অৱশেষত জোনালীয়ে সযতনে ৰখা ইউনিফৰ্মযোৰ খুলি গ'ল। তাই চিঞৰিলে, অচিনাকি মানুহৰ হাতৰ পৰশ তাইৰ গাত লাগিল। তাই হিয়া উজাৰি চিঞৰিলে, কিন্তু বৰষুণ আৰু গাজনিৰ বাবে সেই চিঞৰ গাড়ীৰ ভিতৰতে আবদ্ধ হৈ ৰ'ল। গাড়ীৰ ভিতৰতে উলংগ হৈ পৰিল জোনালী। উলংগ হ'ল কাৰোবাৰ ভগ্নী, কাৰোবাৰ মাতৃ, উলংগ হ'ল এগৰাকী নাৰী। পাহৰি পেলালে পিশাচকেইটাই সেই নাৰীতেই যে জন্ম আমি। এজন এজনকৈ পিশাচ আগবাঢ়ি আহি শুহি শুহি খালে জোনালী। প্ৰতিটো আঘাতত তাই দেখা পালে মাকক,
সেই মাকে তাইক আজি চুলি বান্ধি কলেজলৈ পঠিয়াইছে। দেউতাকক যি বাৰে বাৰে ছাতি লৈ পদূলিত ৰৈ আছে তাই আহিব বুলি। মৰমৰ ভায়েকটো যি সদায় বাট চাই ফুৰে বায়েকৰ চকলেটটো লৈ। ঘণ্টাৰ পাছত ঘণ্টা দলবদ্ধ দৰ্শনৰ পাছত জোনালীক হত্যা কৰি বাগানত পেলাই দিয়া হ'ল। খন্তেক আগলৈকে কলেজত উমলি থকা সপোন খেদি ফুৰা ছোৱালীজনী কোনো পিশাচৰ ধৰ্ষণৰ বলি হ'ল। এতিয়া তাই নিউজৰ খবৰ হ'ল, কবিতা হ'ল, গীত হ'ল, ফেচবুকৰ ষ্টেটাছ হ'ল, আন্দোলন হ'ল। আজিও দেউতাকে বলিয়া মাকজনীক বুজায়, তাই একো হোৱা নাই, তাই আহিব, মাজনী আহিব। কিন্তু সেই পিশাচকেইটা সিহঁত ক'ত গ'ল? সিহঁতৰ শাস্তি কি হ'ল? সিহঁতক দুদিনৰ বাবে জেললৈ নি পঠিয়াই দিয়া হ'ল নেকি, নে ফাঁচি দিয়া হ'ল সিহঁতক? ৰাইজ সেই নৰপিশাচকেইটাক বিচাৰিব হ'ল, শ শ জোনালীক শক্তি দিবৰ হ'ল।